हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल आप সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত 1 উইক সানডে দিনা মই সময় পাওঁ যেটো ব্লগবিলাক দিবলৈ হেবে ভাবিলোঁ আজি এটা ব্লগ দিওঁ আমাৰ ইউথখিন লগত আজি কি কৰিলোঁ সকলোখিনি দেখুৱাম ভিডিঅ'টো হেকলৈকে চাই থাকক আজি আমি ফান ফেয়াৰ দিম আকৌ এবছৰ পাছত আৰু আমি কি খুৱাম আপোনালোকক দেখুৱাম বহুত ধুনীয়া আইটেম আছে বহুত ভাল বহুত টেষ্টি আইটেম আমাৰ ৰান্ধনীসকল ভাগৰ লাগিলে বহি গৈছেগে কোনোবাই কেক দিছে কোনোবাই আলু চপ দিছে কোনোবাই চাটনি দিছে আৰু মই একো নাই দিয়া দুগৰাকী আলহী আহিছে এগৰাকী আহিছে ডিব্ৰুগড়ৰ পৰা এগৰাকী আহিছে যোৰহাটৰ পৰা ডিব্ৰুগড়জনী বিখ্যাত যোৰহাটৰজনী ক'ত আছে এফালে আছে আমাৰ ঘুগুনি বনাইছে আমাৰ এদিনাই এফালে আছে বইল ডিম দেখিছেই বইল ডিম এফালে চচ ৰেডি হৈছে এফালে আছে আমাৰ আলু চপ তৈশা কি বিকিছা তৈশা আলু চপ কেইটকা কিমান 10 টকা 20 টকা 20 টকা মই কেক বনাইছো কোনি খাবা তো বনাইছো মই বনাইছো আচ্ছা প্ৰথম কাস্টমাৰ এয়া দেখিছেনে প্ৰথম কাস্টমাৰ এজনী আমাৰ প্ৰথম কাস্টমাৰ আপুনি প্লিজ ফিডবেক এটা দিব কিন্তু খাই মেলি কবি মোক কলিজা টুকুৰাটো অংকু কেনেকুৱা লাগিছে আপোনাৰ বহুত নম্বৰত আমাৰ শিৱসাগৰলৈ আহি বহুত ভাল লাগিছে নিজৰ গীতা ঘৰলৈ ফানফেয়াৰ অনুষ্ঠিত হৈছে আৰু কণী বিকিছোঁ মই আপোনালোকে আপোনালোকে ভাবিছে চাগে এয়া কি হয় বুলি তেন্তে মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ মণ্ডলী প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমান সময়লৈকে আমাৰ মণ্ডলী যিসকল পালক হিচাপে আসন গ্ৰহণ কৰিছিলে যিসকলৰ কাৰ্যকাল যিমান চনৰ পৰা যিমান চনলৈকে আছিল তেওঁলোকৰ এটি তালিকা প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু এই তালিকাৰ আজি শুভ উদ্বোধন আছিলে আৰু এয়া কাৰ্য সম্পন্ন কৰিছিল আমাৰ মণ্ডলীৰ জ্যেষ্ঠ ব্যক্তি নিউটন বেনেট ডাঙৰীয়া ইফালে আমাৰ খোৱা বস্তুৰ বিক্ৰী আৰম্ভ হ'ল আমাৰ ইউথৰ ছোৱালীসকলে খুব সুন্দৰকৈ বিক্ৰী কৰিছে আপোনালোকে দেখিছে এইজনী আমাৰ প্ৰান্সী দেখিছেনে ধুনীয়া ছোৱালীজনী এইজনী আমাৰ ইউথৰ ভৰালী হিচাপ নিকাচৰ ক্ষেত্ৰত কিন্তু তাই সদায় আগবঢ়া আমাৰ ফানফেয়াৰ শেষ আমাৰ ফানফেয়াৰ শেষ এতিয়া আমি ফুচকা খাবলৈ যাওঁ এইটো হৈছে আমাৰ ডেইলি যিটো ডিউটি আমি সদায় ফুচকা খামেই ফুচকা আমাৰ জীৱন ফুচকা খামেই আমি সকলোৱে দেখিছে নাই ডিব্ৰুগড়ৰ পৰা আলহী আহিছে ফুচকা খাবলৈ এইফালে যোৰহাটৰ পৰা হায়াৰ কৰি আনিছোঁ ফুচকা খাবলৈ ফুচকা খাবনে আপুনি খাম নিশ্চয় বহুত ভোক লাগিছে ফুচকাতে পেট ভৰাম ফুচকা খাই আমি শেষ কৰিলোঁ তাৰপিছতে শিৱসাগৰৰ বৰপুখুৰীৰ পৰা সদায় থিয় হোৱাৰ দৰে আজিও থিয় হ'লোঁ কিমান যে শান্ত লাগে যেতিয়া সেই শান্ত পানীখিনি যেতিয়া চাই আমি কিবা অনুভৱ কৰোঁ আৰু তেনেকৈ আমাৰ সময়বিলাক পাৰ হৈ গৈ থাকে গতানুশীল গতিৰ মাজেৰে তেন্তে আজিলৈ আকৌ লগ পাম